So hello student, I will discuss on a new session class 10 half yearly examination 2025 বৰপেটা district subject MIL Assamese. তো আজি আমি এইটো সেশনত বৰপেটা ডিস্ট্রিক্টৰ এইমাত্ৰ হৈ যোৱা MIL Assamese সাবজেক্টৰ কোশ্চেন পেপাৰ আলোচনা কৰিম আৰু যদি তোমালোকৰ এইটো কোশ্চেনৰ আনসাৰ PDF লাগে তেনেহলে তোমালোকে কমেন্ট কৰি জনাই দিবা মই PDF টো দি দিম আৰু যদি তোমালোকৰ ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ সলভ কৰিবলৈ বিচাৰা তেনেহলে ওপৰত দিয়া WhatsApp নম্বৰ আৰু নহয় তোমালোকে টেলিগ্ৰামত দি দিবা এতিয়া মোৰ WhatsApp অলপ প্ৰবলেম হৈ আছে সেই কাৰণে টেলিগ্ৰামত দি দিবা তোমালোকে তো জাস্ট তোমালোকে কোশ্চেন কেটা চাই যোৱা আৰু এইটো কোশ্চেন পেপাৰ বৰপেটা ডিস্ট্ৰিক্টৰ হয় সাইজ তোমালোকে কোশ্চেন কেটা মূল ভাবা হিসে তোমালোকৰ যিকোনো এটা বৰগীত নহয় প্ৰশস্তি এই দুটাৰ এটা লিখিলেই হল আৰু যদি তোমালোকৰ আসামিসৰ কমন কোশ্চেন লাগে তেনেহলেও কমেন্ট কৰি জনাই দিবা মই কমন কোশ্চেন বিলাক দি দিম আৰু যিবিলাক ডিস্ট্ৰিক্টৰ এতিয়ালৈকে হাফ ইয়াৰলি এক্সাম হোৱা নাই তেওঁলোকৰ বাবে এইটো বিশেষকৈ মোস্ট ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ ডিস্ট্ৰিক্টৰ যদি কোশ্চেন পেপাৰ সলভ কৰিবলৈ বিচাৰা তেনেহলে ফাৰ্ষ্টত যেটো WhatsApp নম্বৰ দিছিলো হেতু তোমালোকে তোমালোকৰ ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ পঠাই দিবা মই সলভ কৰি দিম ইয়াত চোৱা তোমালোকে 14 নং কোশ্চেন এইটো মই কমন দিছিলো 100% 14 আৰু 15 নং কোশ্চেন 10 মার্ক মই 100% কমন দিছিলো আৰু আহি গৈছে হেতু সেশন তোমালোকে চাই লবা তো এইখিনি আছিল আজিৰ ভিডিও আৰু ভিডিওটো চাই যদি ভাবিছা যে অলপ উপকাৰ হৈছে তেনেহলে তোমালোকে এটা সাবস্ক্রাইব কৰি দিবা আৰু যদি তোমালোকৰ এইটো কোশ্চেন পেপাৰৰ আনসাৰ লাগে তেনেহলে কমেন্ট কৰি জনাই দিবা মই আনসাৰ খিনি লৈ আহিম নেক্সট সেশনত তো থ্যাংক ইউ কিপ ওয়াচিং মাই ভিডিও